ক্লাছ 9 আৰু ক্লাছ 10ৰ ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2ৰ কুৱেশ্যনছবোৰ আহি আছিল আৰু ভৱিষ্যতেও আহি থাকিব কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে এই কুৱেশ্যনকেইটা কৰিবলৈ বৰ টান পায় কিন্তু মই কওঁ এইকেইটা একেবাৰে সহজ মাত্ৰ তোমালোকে ট্ৰিকটো জানিলেই হ'ল যিহেতু এইটো অপশ্যনেল প্ৰশ্ন সেইকাৰণে অপশ্যনছবোৰ এনেকৈ আহিব A নম্বৰ অপশ্যন ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ মানে ষ্টেটমেণ্ট 1টো শুদ্ধ আৰু ষ্টেটমেণ্ট 2টো অশুদ্ধ ঠিক তেনেকৈ বি নম্বৰ আহিব ষ্টেটমেণ্ট 1 ইজ ফল্ছ বাট ষ্টেটমেণ্ট 2 ইজ ট্ৰু মানে কথাটো হৈছে ষ্টেটমেণ্ট হৈছে উক্তি বা মন্তব্য প্ৰথম মন্তব্যটো ভুল আৰু দ্বিতীয় মন্তব্যটো শুদ্ধ ফল্ছ আৰু ট্ৰু ঠাইত ইনকাৰেক্ট আৰু কাৰেক্ট এই শব্দ দুটাও দিব পাৰে তোমালোকে ভয় নাখাবা অৰ্থ একেটা ইনকাৰেক্ট মানে ভুল কাৰেক্ট মানে শুদ্ধ তেনেকৈ এনেকুৱা ধৰণৰ প্ৰশ্ন চি নম্বৰ যোনটো অপশ্যন হ'ব পাৰে সেইটো হ'ব both statement 1 and statement 2 are true বা কাৰেক্ট মানে দুইটা ষ্টেটমেণ্ট দুইটা উক্তি দুইটা মন্তব্যই শুদ্ধ আৰু তাৰ ডি নম্বৰ অপশ্যনটো হ'ব both statement 1 and statement 2 are false দুইটা উক্তিয়ে দুইটা মন্তব্যই ভুল এতিয়া এনেকুৱা ধৰণে আমি অপশ্যনছখিনি পাম এতিয়া আমি কেনেকৈ প্ৰশ্নটো উত্তৰ কৰিব লাগে আমি চাওঁ আহা ষ্টেটমেণ্ট 1 দিয়া আছে যে লেন্সো ৱাজ দ্য চ'ল ব্ৰেড আৰ্নাৰ অফ দ্য ফেমিলি মানে লেন্সোই হৈছে গোটেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু ষ্টেটমেণ্টটোতো দিয়া আছে দ্য পোষ্টমাষ্টাৰ ৰোড দ্য লেটাৰ টু গড টু হেল্প লেন্সো মানে পোষ্টমাষ্টাৰে ভগৱানলৈ এখন চিঠি লিখিছিল লেন্সক সহায় কৰিবৰ কাৰণে আমি যেতিয়া দুইটা ষ্টেটমেণ্ট পাম আমি চাব লাগিব কোনটো শুদ্ধ কোনটো অশুদ্ধ আমি যেতিয়া চাম যে প্ৰথম যোনটো ষ্টেটমেণ্ট সেইটো আমাৰ শুদ্ধ আৰু দ্বিতীয় ষ্টেটমেণ্টটো ভুল আমি তাৰপাছত অপশ্যনবোৰলৈ যাম অপশ্যন প্ৰথমটোতেই আছিলে যে ষ্টেটমেণ্ট 1টো শুদ্ধ আৰু ষ্টেটমেণ্ট 2টো ভুল অৰ্থাৎ এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে অপশ্যন এ এতিয়া মূল কথাটো হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ আনচাৰ কৰিবৰ কাৰণে তোমালোকে ষ্টেটমেণ্টকেইটা বুজি পাব লাগিব ইংৰাজী মিডিয়ামৰ কাৰণে একেবাৰে সহজ কিন্তু অসমীয়া মিডিয়ামৰ কাৰণে অলপমান টান হৈ যায় কাৰণ ইয়াতে ধৰি লোৱা প্ৰথম ষ্টেটমেণ্টটো যেনেকৈ আছে চ'ল ব্ৰেড আৰ্নাৰ এই যদি শব্দটোৱে তুমি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে কেনেকৈ মন্তব্যটো বুজি পাই উত্তৰ কৰিবা নহয়নে সেইটো কাৰণে তোমালোকে দুটা কাম কৰিব লাগিব এটা হৈছে তোমালোকে ইংৰাজী ভাণ্ডাৰটো শব্দৰ ভাণ্ডাৰটো বঢ়াব লাগিব আৰু দ্বিতীয়টো হৈছে পাঠটোৰ বিষয়ে সম্পূৰ্ণ জানিব লাগিব ইংৰাজীৰ শব্দ ভাণ্ডাৰ বঢ়াবৰ বাবে তোমালোকে বিভিন্ন ধৰণৰ টেক্সটবুকৰ বাহিৰেও ইংৰাজী কিতাপ পঢ়িবা আৰু কিছুমান ইংৰাজী নিউজ চেনেল চাবা য'ত নতুন শব্দ শিকিবলৈ পাবা ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক নকৰাকৈ নাযাবা আৰু নিজৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিবা থেংক ইউ